না আপুনি ক'ৰ গাঁও চাওঁ ক'ৰ সেইটো কৈ দিয়ক প্ৰথমে সেইটো মোক গাব দে মই তাৰমানে লগত ভাবিলে লতাই বি ধৰ মই তাইক ভাল পাওঁ তাই মোক লগ নোহোৱাকে গৈ আছে সেইকাৰণে মই ক'লো বেছি নবনাও দেই কিবা এটা কৈ লওক প্ৰথমে আপুনি ক'ৰ সেইটো কৈ দিয়ক প্ৰথমে ক'ৰ আপুনি সেইটো কৈ দিয়ক গাঁওখন ক'ৰ আপোনাৰ চব কৈ শ্ৰদ্ধেয় ৰাইজসকল আৰু আজি ঘটনা শুনা বিহু মঞ্চ আদৰণি সমাজৰ এই বৰ্তমান সভাপতি মহোদয় বিচাৰপতিসকল উপস্থিত ৰাইজসকল কণ কণ ভাইটি ভণ্টি সকলোৰে আগত মই কণ্টেক্ট পেপাৰটি বজাম বুলি ভাবিছোঁ ইয়াতে ভুল ভ্ৰান্তি হ'লে ৰাইজে শুধৰাই ল'ব জয় গুৰু শংকৰ হবে না কৰ যা কেদি নাহি কেও পাম তোহাৰি চৰণেৰে শত কোটি বাৰক কৰোঁ প্ৰণাম এতিয়া মোৰ পেপাৰটিত এইখিনি কথা ক'ব জয় গুৰু শংকৰটো কম মাত্ৰ ঢোলতো প্ৰথমে খৰা চিঞৰ মাৰিব লাগে ঢোল বজালে সদায় ঢোলত টিত পেপাত টিত নাম গালে নামত সেই আৰু ছোৱালীয়ে নাম গালে হেইয়া হেইয়া হেই এইকেইটা কথা সদায় নাম গাব লাগিব বিহু গাব লাগিব প্ৰথমতে খৰা চিঞৰটো মানে দুজনাতে দিম প্ৰথমে প্ৰণাম আইন হ'লে দ্বিতীয় প্ৰণাম হ'ল প্ৰণাম সভাত গালে সভাসদ সকলো গাঁৱত গালে গাঁৱৰ চাৰি বুঢ়া মাতা তেনেকৈ আৰু এই ছোৱালীজনীয়ে বৰ চাইছে মোক পচন্দ কৰিছা নেকি বাৰু আগত
এইবিলাক আপুনি কাণে দি বজায় পুৰি সাগৰ পুখুৰী মাছ সাগৰ পুখুৰী মাছ ঘৰ কানে ঘৰ ধিৰি বিধিৰি কৰি নাচাহে নাচৈ ভিৰাই নুনে মাৰিবা ভিৰাই নুনে মাৰিবা